নমস্কাৰ বন্ধুসকল, আমাৰ এই চেনেলটোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আমি আমাৰ অসম বুৰঞ্জীৰ ওপৰত 30টাতকৈ অধিক জৰুৰী প্ৰশ্ন আলোচনা কৰিম। অসম চৰকাৰৰ অধীনত 22,000তকৈ অধিক পদৰ বাবে যি পৰীক্ষা অনুষ্ঠিত হ'ব তাৰ সহায়ক হোৱাকৈ আমি চিলেবাছ অনুসৰি যিমান পাৰি কভাৰ কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'বোৰ ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব আৰু আপোনালোকে যদি প্ৰথমবাৰৰ বাবে চেনেলটোলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক তেনেহ'লে ভিডিঅ'টোলৈ আগবাঢ়ো। কাৰ ৰাজত্বকালত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল? উত্তৰ লক্ষ্মী সিংহ। বংগদেশ আক্ৰমণৰ পৰিকল্পনা কৰা আহোম স্বৰ্গদেউগৰাকী কোন? উত্তৰ ৰুদ্ৰসিংহ। আহোমসকলৰ মৃতকৰ সৎকাৰ ব্যৱস্থা কোনে প্ৰথম প্ৰচলন কৰিছিল? উত্তৰ ফুলেশ্বৰী কুঁৱৰী। ধোদৰ আলি কোনে নিৰ্মাণ কৰিছিল? উত্তৰ গদাধৰ সিংহ। জয়সাগৰ মন্দিৰ কোনে সজাইছিল? উত্তৰ ৰুদ্ৰসিংহ। দিহিঙীয়া ৰজা বুলি কাক জনা যায়? উত্তৰ চুহুংমুং। হদিৰা চকী ক'ত অৱস্থিত? বৰপেটা জিলাৰ বাগবৰ অঞ্চলত। বিষ্ণং কোন আছিল? বিষ্ণং এজন চিংফৌ প্ৰধান আছিল। নামদাঙৰ শিলৰ সাঁকো কোনে সজাইছিল? উত্তৰ ৰুদ্ৰসিংহ। মানে প্ৰথম অসম আক্ৰমণ কেতিয়া কৰিছিল? উত্তৰ 1817 চনত। ছয়গাঁৱৰ চণ্ডিকা মন্দিৰ কোনে সজাইছিল? উত্তৰ শিৱসিংহ। আহোম ৰাজ্যত পাত্ৰ মন্ত্ৰী কেইজন মন্ত্ৰীৰে গঠিত আছিল? উত্তৰ 5জন মন্ত্ৰীৰে। পৰ্বতীয়া গোসাঁই বুলি কাক জনা যায়? উত্তৰ কৃষ্ণনাৰায়ণ ভট্টাচাৰ্যক। কোন ৰজাৰ দিনত নৱগ্ৰহ মন্দিৰ সজা হৈছিল? উত্তৰ ৰাজেশ্বৰ সিংহ। মটক ৰাজ্যৰ ৰাজধানী কোন ঠাইত আছিল? উত্তৰ বেংমৰা। কুৰংগ নয়নী কোন আছিল? মণিপুৰৰ ৰজা জয় সিংহৰ জীয়ৰী। ভগনীয়া ৰজা বুলি কাক জনা যায়? জয়ধ্বজ সিংহ। মিৰ্জুমালাই অসম আক্ৰমণ কৰা সময়ত আহোম ৰজা কোন আছিল? জয়ধ্বজ সিংহ। ঘিলাধাৰী চুক্তি কোন চনত স্বাক্ষৰিত হৈছিল? 1676 চনত। বাহৰিস্থা নিশাইবীৰ লেখক কোন? মিৰ্জা নাথান। ছৈয়দ শ্বাহ মিলানক কি জনপ্ৰিয় নামেৰে জনা গৈছিল? আজান ফকীৰ। হস্তিবিদ্যাৰ নবৰ লেখক কোন? সুকুমাৰ বৰকাইত। প্ৰথমজন বৰপাত্ৰ গোসাঁই কোন আছিল? কনচেং। দন্দুৱা দ্ৰোহৰ নায়ক দ্বয় কোন? হৰদত্ত আৰু বীৰদত্ত। আহোম আৰু মোগলৰ শেষ ৰণখন ক'ত হৈছিল? ইটাখুলিত। কাৰ ৰাজত্বকালত আলাবৈৰ ৰণ হৈছিল? উত্তৰ চক্ৰধ্বজ সিংহ। মিংগি মাহা বান্দোলা কোন আছিল? অসমলৈ অহা এজন মান সেনাপতি। ৰুদ্ৰসিংহৰ মাতৃৰ নাম কি আছিল?
জয়মতী কোন চনত ফুলগুৰি বিদ্ৰোহ হৈছিল 1861 চনত আহোম শাসনকালত কোনে প্ৰথমে ব্ৰহ্মপুত্ৰ জৰীপ কৰিছিল এনচাইন উদে পাল বংশৰ প্ৰথম ৰজাজন কোন আছিল ব্ৰহ্মপাল আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই অলপ হ'লেও উপকৃত হ'ব পৰৱৰ্তী ভিডিঅ'ত আকৌ এনেকুৱা প্ৰতিযোগিতামূলক পৰীক্ষাৰ সহায়ক হোৱাকৈ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ ধন্যবাদ সকলো ভালে থাকক কুশলে থাকক